নমস্কাৰ। আজি আমাৰ বাৰীৰ পাছফালে ONGCয়ে এটা বম ফুটাব। বমটো ফুটোৱা চাই আহোঁ ব'লক। আৰু আজি এমাহমানৰ আগৰ পৰা আমাৰ এই অঞ্চলটোত বম ফুটাই আছে আৰু বমৰ যিটো কম্পন গোটেই আমাৰ এই অঞ্চলটো হিলাই দিব পাৰে এটা বমেই। এজন মানুহে কোৱা মতে আজি অলপ দিনৰ আগত শুনিছিলোঁ বমটোৰ মূল্য হৈছে 1 লাখ টকা। আৰু ব'লক চাই আহোঁ। আৰু সেই বমটো ভূপৃষ্ঠ প্ৰায় 80-70 এনেকুৱা ভিতৰতে ফুটায়, তলত তাৰমানে 80-70 ফুট তলত। আৰু ব'লক চাই আহোঁ, আমাৰ বাৰীৰ পাছফালে আছে আজি। আহি পাই গ'লোহি য'ত বমটো ফুটাব, সেই জেগাকণ। এইকণত টিউবৱেল যে পুতে, আপোনালোকে দেখিছে টিউবৱেল পুতাওঁতে যোন লোহাৰ পাইপ পুতা হয়, সেই পাইপ এইকণতে পুতি থোৱা আছে। এতিয়া দি পিনি পুতি থোৱা আছে, কাৰণ গৰু ছাগলী এৰি থোৱা আছে ভৰি সোমাব বুলি। আৰু কিছু সময় পাছতে ইয়াতে সেই বমটো ফুটাব। আৰু যি বমে আমাৰ গোটেই সমগ্ৰ এৰিয়াটো কঁপাই দিব পাৰে। ৰ'ব, আপোনালোকক দেখুৱাইছোঁ সেই বম ফুটোৱাৰ দৃশ্য। আপোনালোকক সেই বমটো এইটোৱে হৈছে যি বমে গোটেই আমাৰ এৰিয়াটো হিলাই দিব পাৰে। আৰু এইকেইদিন ঘুমঘাম ফুটিয়ে আছে। সেই বমটো আপোনালোকক দেখাই দিব বিচাৰিছোঁ। সেই বমটো হৈছে এইটো, চাই লওক। এইটো বম, এই বমটোৱে গোটেই পৃথিৱী হিলাই দিব পাৰে। এইটো প্ৰায় 70 ফুটমান তললৈ সোমাই যাব। তাৰপিছত আপোনালোকক দেখুৱাই থাকিম বাৰু ফুটোৱাৰ দৃশ্য। এইটো এটা বম বুলি বিশ্বাস কৰিবলৈ টান হৈ পৰিছে, কাৰণ আমি দেৱালী ফুটোৱা জগমগ বম আৰু কিবাকিবি বমবোৰহে দেখিছোঁ। এইটো এটা দেখিছে হালধীয়া প্লাষ্টিকৰ খোলা এটা আছে, তাৰ ভিতৰত সাৰ সোমাই আছে। আৰু এই ভিতৰৰ ফালে এটা সৰু ফুটা আছে, সেই ফুটাটোতে ইলেক্ট্ৰনিক মাধ্যমেৰে বমটো ফুটোৱা হ'ব, পূৰা 70-80 ফুট তলত। মই আপোনালোকক দেখুওৱা প্ৰথমে যোনটো দীঘল বম আছিলে, সেই বমটো আমাৰ এইকণত নুফুটায়, কাৰণ আমাৰ ওচৰত টিউবৱেল আছে কেইবাঘৰ মানুহৰ। টিউবৱেলবোৰত কিবা প্ৰভাৱ পৰিব বুলি আমাৰ ওচৰত এই সৰু গাঁতটোতে এটা সৰু বম ফুটাব। আৰু এই মানুহকেইজনে লৈছে দেখিছে, এয়া দীঘল দীঘল লোহাৰৰ পাইপ। সেই পাইপৰ যোগেৰে বমটো মাটি তললৈ ভৰাই দিব। বমটোত এয়া দেখিছে কিবা ৱাৰ, তেওঁলোকে ৱাৰৰ কানেকশ্যন কৰিছে। এতিয়া বসুমতী 1 চিন্তি তেওঁলোকে গাঁতটোৰ ভিতৰলৈ ভৰাই দিব বমটো। সেয়া ভৰাই দিলে আৰু পাইপৰ সৈতে গাঁতৰ তললৈ বমটো ভৰাই লৈ গৈছে। আৰু বমটোৰ পৰা এডাল ৱাৰে তেওঁলোকে কানেকশ্যন, তেওঁলোকৰ এই কাষত থকা মেচিনটোলৈ কানেকশ্যন কৰিছে। সেই বম ফুটিবি আৰু, কিন্তু তেওঁলোকৰ মিছন ছাকচেছ কৰিবি। আমাৰ ঘৰ দুৱাৰ নাভাঙিবি দেই। এই মানুহজনে পিঠিত এটা বেগ লৈ থকা দেখিছে। এই বেগটো সাধাৰণ বেগ নহয় দিয়ক, এই বেগটো হৈছে এটা ইলেক্ট্ৰনিক মেচিন তেওঁ পিঠিত লৈ আছে। সেই মেচিনটোৰ দ্বাৰা বমটো ফুটোৱা হয়, যিটো মেচিনৰ এটা চুইচ টিপিলে গোটেই ভূখণ্ড কঁপাই দিব পাৰে।
আপোনালোকে এই ঠাইডোখৰলৈ মন কৰি থাকক বোম ফুটি বাহিৰলৈ ব্ৰাছ হৈ অহা দৃশ্য আপোনালোকে দেখিবলৈ পাব আপোনালোকে দেখিছে বাহিৰলৈ ব্ৰাছ হৈ আহিছে ব্ৰাছ হৈ ওলোৱাৰ আগতে এটা পচন্দ গুমগুমনি আৰু কম্পন সৃষ্টি হৈছিল